আৰু এয়া আমি আহি পালোহি আমাৰ ভেলাঘৰ। কেইবাদিন ধৰি আমাৰ গাঁৱৰ ডেকাসকলে লগ লাগি এই ভেলাঘৰ সাজিছে। ল'ৰা ছোৱালীসকলৰ মাজত খেলা ধূলা পাতিছে, চিত্ৰাংকন প্ৰতিযোগিতা পাতিছে। আৰু গাঁৱৰ ডেকাসকলে লগ লাগি সৌৱা মেজি সাজি আছে। সাজি হোৱাৰ পাছতেই আৰু এয়া ভোগালী উৰুকা ভোজ ভাতৰ আৰম্ভ।
ইমান ব্যস্ততাৰ মাজতো গাঁৱৰ সকলো ৰাইজে মিলি একেলগে এদিন এসাঁজ খোৱাৰ আনন্দই সুকীয়া। আমাৰ এই পৰম্পৰাবোৰে আচলতে আমাক একগোট হৈ থকাত সহায় কৰে। আমাৰ গাঁওখন কেনেকুৱা লাগিল জনাবচোন আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ, বাই।